Hello everyone, welcome back to my channel. মোৰ অন্যটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক বস্তু এটা দেখাম ৰ'ব দেই। চাওকচোন বতৰটো আজি ইমান ধুনীয়া কৰি দিছে। ইমান দিনৰ মূৰত যে ৰ'দটো দেখা পাইছোঁ। কিবা এটাই ভাল লাগি গৈছে। সঁচাকৈ আজি বতৰটো ইমান ধুনীয়া নহয়নে বাৰু গাইছ? আৰু আজি যিহেতু মোৰ বাবে স্পেচিয়েল দিন, তাতে আজি অলপ ওলাই যাওঁ বুলি ভাবিছোঁ। বলকচোন ক'ত যাওঁ দেখাই আছোঁ। আৰু ৰেডি হৈ লওঁ। মোৰ অকলে যাব বেয়া লগাত লগৰজনীক ক'লোঁ বলচোন দুইজনী মন্দিৰৰ পৰা আহোঁগৈ বুলি। তাৰপিছত তাইও ক'লে বল বুলি, সেয়েহে দুইজনী ওলাই আহিলোঁ আৰু এয়া আমিও মন্দিৰ পালোঁহি। তাৰপিছত এয়া ধূপ চাকি লৈ আমিও জনালোঁহি আৰু তাৰপিছত সেৱা কৰিবলৈ বুলি ওপৰলৈ আহিলোঁ। পিছে আজি মানুহ নায়েই, দেওবাৰ দিনা কিন্তু বহুত মানুহ হয়। আৰু আমিও ঘৰলৈ উভতিলৈ সেৱা কৰি, যিহেতু ৰ'দটো ইমান টান কৰিছে ভিডিঅ' কৰিবলৈ মনেই নগ'লে। ঘৰত আহি ভাত পানী খাই আজৰি হৈ ল'লোঁ।